हेलो बंधुসকল स्वागतम जनाइছো एन এটা ভিডিঅ'লে বৰ্তমান আছো মই গুৱাহাটীত কালি আহিলো ৰাতি 10টা মানত পালো অচিন্দাৰ ৰুমলৈ আহিলো কালি বহি আছে অচিন্দা কি খবৰ বঢ়িয়া বঢ়িয়া ন আমি ট্যাক্সি ভাড়া ললো আজি বাইক ৰেন্টত ল'ম বুলি ভাবিছিলো কিন্তু নিমিলিলে আমাৰ অচিন্দাৰ লাইসেন্স নাই আৰু মোৰ লাইসেন্স আছে কিন্তু বয়সটো 22 লাগে কৈছিলে ন বয়সটো 22 নোহোৱাৰ কাৰণে আমি বাইক ৰেন্টত নাপালো মানে অচিন্দাৰ পাৰ হ'ল কিন্তু লাইসেন্স নাই মোৰ লাইসেন্স আছে কিন্তু মোৰ এজটো 22 হোৱা নাই বহুত দিনৰ মূৰত অচিন্দাক লগ পালো প্ৰায় কিমান দিন 2 বছৰ হ'ল চাগে ন 2 বছৰমান হ'ব 2 বছৰ মূৰত আজিকালি কেনেকুৱা লাগিছে মানে মোক লগ পাই তোমাৰ কিমান ফূৰ্তি না হয় নাই জালিয়া লাগিছে একদম মজা লাগিছে চাকৰি পালে অলপ তেল দিব লাগে ন কিবা শুনিলে নেকি নাই নাই শুনা মোৰ কথা তোমাৰ বাজেট কিমান লৈ আহিছা শ্বিলং যাবলৈ হ'ব অলপ পিছতকে শ্বিলং বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ আৰু অৱশেষত আজি যাব লৈছোঁ আৰু ফাৰ্ষ্ট টাইম গুৱাহাটী আহিছোঁ এতিয়া ইয়াৰ পৰা ক'লে যায় একো মই গম নাপাওঁ অচিন্দাও গম নাপায় চাগে কিয় গম নাপাওঁ মই পাওঁ ইমান ওচৰতে খাইছে এতিয়া কোনফালে যাব কওকচোন বেছি দাম যাম যদি নাযায় তেনে ৰাইট চাইডে যাব ইমান মানে ভিতৰি মাৰিব নালাগে গম পাইছে নাই এতিয়া কওক এতিয়া চিধা ষ্টাৰ্ট যাব চিধা তাৰপিছত ৰাইট তেনেকৈ গৈ এনেকৈ আছে আৰু দেখাই যাম বোলা আকৌ আমি ৰুম পামগৈ এনেকৈ গ'লে ৰুম পামগৈ ৰুম নহয় ডাইৰেক্ট শ্বিলং পামগৈ শ্বিলং ক'ত যাব দাদা শ্বিলং আৰু এজন লাগে তাৰপৰা যাম আৰু আমি অৱশেষত ৰখি এতিয়া যাব লৈছোঁ আৰু বৰ্তমান আমি মেঘালয়ত এণ্ট্ৰি হৈছোঁ আৰু একদম লংডিং নিচিনাই আমাৰ তাত যে অৰুণাচল তেনেকুৱা পিছত কেনেকুৱা ৰাস্তা হ'ব মই গম নাপাওঁ কিন্তু এতিয়া একদম ছেম মানে লংডিঙৰ নিচিনা কেনেকুৱা জেগাত তেল ডিপুটো আছে একদম পাহাৰৰ তলত যদি আপোনালোকে গুৱাহাটীৰ পৰা শ্বিলং চাইডে গৈ থাকে তেতিয়া ৰাস্তাই মাটি কঁঠাল জিকা তেনেকৈ দোকান পাই থাকিব আমি কিনা নাই বাৰু তাত যদি পাওঁ কিনিম অলপমান গাইছ অথনিৰ পৰা ইমান ভাল ৰাস্তা মানে ভাল জেগা পোৱাই নাছিলোঁ সেইকাৰণে টোপনি ধৰিছিলে এতিয়া শুই উঠি আছোঁ কেনেকুৱা জেগা পাই গ'লোঁ আৰে চাব পাৰি পিছফালে ৱাও গাইছ ট্ৰেফিক জাম পুৰা ইউটিউব চেনেল এই বাদ দিয়কচোন ইউটিউব চেনেলটো ইমান ট্ৰেফিক দেখা নাই ইমান ট্ৰেফিকত ইউটিউব চেনেল কৈ আছে চাব পাৰি পুৰা ট্ৰেফিক ফাইনেলি পাই গ'লোঁ আৰু শ্বিলং এইটো হৈছে পুলিচ বজাৰ ইমান ধুনীয়াকৈ গছবোৰ কাটি থৈছে ইয়াৰ পৰা আমি এতিয়া লেফ্ট যাব লাগিব কিবা কেটেং ৰোড নে কিবা এটা নাম আছে তাতে বোলে বাইক স্কুটি ৰেণ্টত পায় তাতে সুধি লওঁ আৰু অটো নেদেখাব আকৌ মানুহ দেখাব এনেকৈ লিখি থকা আমি স্কুটি লোৱা হৈ গ'ল এইখনেই লৈছোঁ 160cc তো এতিয়া আমি ইয়াত কিবা খাই লওঁ খাই পিনে ডাইৰেক্ট যাম ক'লৈ যাম ক'ত খাবা এলিফেণ্ট ফল তো ইয়াতে স্কুটিৰ কাৰণে ডকুমেণ্ট দিলোঁ ইয়াত বহুত দাম স্কুটিৰ ডকুমেণ্ট ক্লিয়াৰ হৈ গ'ল এতিয়া স্কুটিখন লৈ যাওঁ 700কৈ লাগে কৈছোঁ 700কৈ লাগে হেনো আমি অলপ ঠগি মেলি কিবাকিবি কৰি আৰু 500মানকৈ মেনেজ কৰিছোঁ আৰু কিবাকৈ ঠগিলোঁ আৰু ঠগি পিনে 500মানত ল'লোঁ আৰু এতিয়া আমি যাম এলিফেণ্ট ফলছ আৰু লাইটলুম জানো নাযাওঁ অঁ লাইটলুম যাওঁ ধেত তেৰিকা স্কুটিখন লৈছিলোঁ তেল ডিপু নেপালে খতমে হৈ থাকিলে তেল কি যে হ'ব আৰু দেই এনেও লেট হ'লেই আজি ট্ৰেফিক জামত আৰু লেট কৰাইছে একদম ইয়ালৈ আহি বহুত কিবা কিবি হৈছে দেই কিন্তু এটা কাৰণে ভালেই হ'ল একদম পূৰা তললৈ ৰাস্তাটো গৈ আছে স্কুটি ষ্টাৰ্ট নকৰাকৈ গৈ আছোঁ
গাইছ যেনে তেনে ঠেলি পিনে তেল ভৰালোঁ আৰু এতিয়া আমি লাইটলুম চাইডে গৈ আছোঁ মানে লাইটলুমলৈ গৈ আছোঁ তো ইয়াত চাব পাৰে পূৰা জাম হৈ আছে কিন্তু অথনি আমি গাড়ীত আহিছিলোঁ সেইকাৰণে ৰখি আছিলোঁ এতিয়া স্কুটি পালোঁ ৰখিবলৈ নাই আৰু চাব পাৰে শ্বিলঙৰ জাম আপোনালোকে যদি শ্বিলঙলৈ আহে গাড়ীত কেতিয়াও নুফুৰিব স্কুটি ল'ব নহ'লে বা বাইক ল'ব একদম বেষ্ট কেলে যদি গাড়ীত যায় এনেকুৱা অৱস্থা হ'ব আমি এতিয়া স্কুটিত গৈছোঁ পূৰা মানে বিন্দাছ এয়া স্কুটিত যোৱা ফাইদা গাইছ ট্ৰেফিক জামৰ পৰা যেনে তেনে ওলালোঁ আৰু এতিয়া পূৰা খালী ৰাস্তা গাইছ অথনি মানে টাউনৰ মাজত আছিলোঁতো সেইকাৰণে শ্বিলঙলৈ আহিছোঁ নিচিনা লগাই নাছিলে এতিয়াহে শ্বিলং ভাৱটো আহিছে অলপ এয়া চাব পাৰে এয়া কবি খেতি নে কি খেতি কৰি থৈছে কবিয়ে হয় এয়া চাব পাৰে পিছফালেও কবি খেতি কৰি থৈছে ঠাণ্ডা ঠাণ্ডা ভাৱ এতিয়াহে লাগিছে ইয়াত মানে ৰৈ থাকিলে একেবাৰে ৰৈ থাকিব মন গৈছে তো ৰৈ থাকিলে নহ'ব আমি আজি চেৰাপুঞ্জীত থাকিবগৈ লাগিব তাত থাকি পিনে কালি চেৰাপুঞ্জী ঘূৰিম এইটো জাষ্ট আপোনালোকক ট্ৰেইলাৰ দেখাইছোঁ পিকচাৰটো আমি বাকীহে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই ঠাইডোখৰ নাম নাজানো কিন্তু ইয়াত পূৰা মাটি কঁঠাল বিকি আছে ইয়াতো আৰু ইটো চাইডে ফুটবল খেল চলি আছে তো ইয়াৰ পৰা আৰু লাইটলুম প্ৰায় 20 মিনিটৰ ৰাস্তা হ'ব লাইটলুম চাইডে আমি এতিয়া গৈ থাকোঁ ইয়াৰ পৰা লাইটলুম আৰু 8 কিলোমিটাৰ ধৰক 8 কিলোমিটাৰ গাইছ বহুতে ঠাণ্ডা লাগিছে জেকেট পিন্ধি ল'ব লাগিব এতিয়া ইয়াত যে বহুত ঠাণ্ডা ইয়াত চাব পাৰে চবে ইয়াত জেকেট পিন্ধিছে মানে আমাৰ তাত পূৰা গৰম হৈ আছে চাগে কিন্তু ইয়াত বহুত ঠাণ্ডা ইয়াত জেকেট পিন্ধি ল'লোঁ এতিয়া বলক গৈ থাকোঁ আৰু এটা ইয়াত ধুনীয়া পইণ্ট পাইছোঁ এয়া চাব পাৰে ইয়াৰ তলত খেতি কৰিছে যিটোক জুম খেতি বুলি কোৱা হয় এয়া চাব পাৰে হাই কি খবৰ হিন্দী বুজি নাপায় তাহাঁতি তো এয়া পাই গ'লোঁ লাইটলুম ভিলেজ ৱেলকাম টু লাইটলুম তো গাইছ ফাইনেলি আমি আহি পালোঁ লাইটলুম এয়া চাব পাৰে পূৰা গাড়ী পাৰ্কিং কৰা আছে চাব পাৰে কিমান গাড়ী এয়া আৰু আমাৰ স্কুটিখন তাতে পাৰ্ক কৰিলোঁ এতিয়া আমি এইটো চাইডে গৈ আছোঁ মানে তাত ভিউ পইণ্টটো তাত আছে আমাৰ আগফালে ভিউ পইণ্টটো আছে চাব নেকি ৰ'ব 1 2 3 চাওক অলপ আগত ইয়াত পূৰা ক্লিয়াৰলি দেখা পাইছিলোঁ মানুহবোৰক কিন্তু এতিয়া দেখিয়ে পোৱা নাইগৈ গাইছ এইটোৱে হৈছে লাইটলুম য'ত ডাৱৰবোৰে খেলি থাকে বুলিয়ে ক'ব পাৰি এতিয়া চাওক পূৰা ক্লিয়াৰলি দেখি পাইছে ন এই পাহাৰবোৰ অলপ দেৰি পিছত একো দেখা নাপাব পূৰা ডাৱৰ হ'ব আপোনালোকক দেখাম বাৰু অলপ ৰখিম আপোনালোকৰ কাৰণে তো ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব দেই গাইছ মই অলপ আগত কৈছিলোঁ নহয় ইয়াত ডাৱৰে খেলি থাকে বুলি এয়া চাওক একো দেখি পোৱা নাইগৈ তলফালে পূৰা কুঁৱলী হৈ আছেগৈ আৰু ইয়াৰ পৰা পৰিলে যে মানুহৰ হাতীটোও বিচাৰি নাপাব চাগে ভয় লাগি যায় তললৈ চাবলৈ মূৰ ঘূৰাই যায়গৈ এয়া চাওক অলপ আগতে পূৰা ক্লিয়াৰকৈ পাহাৰবোৰ দেখা পাইছিলে কিন্তু এতিয়া পূৰা ঢাক খাই গ'লগৈ এয়া চাওক মানুহ দেখিয়ে পোৱা নাইগৈ তো গাইছ চাব পাৰে সেয়া আকৌ ডাৱৰ আহি গ'ল এনেকৈ অহা যোৱা কৰি আছে মানে চকুৰে যেনেকৈ দেখি আছোঁ কেমেৰাত তেনেকৈ দেখাব পৰা নাই তো ইয়াৰ পৰা আমি এতিয়া ওলামগৈ ইয়াৰ পৰা আমি 3টা বজাত ওলোৱা কথা আছিলে কিন্তু এতিয়া 4:30 হৈ গ'ল তালৈ পোৱা মানে শ্বিলং পোৱা মানে প্ৰায় 5:30 বা 6টা বাজিবগৈ তো আমি এলিফেণ্টছ ফল নাযাওঁ আৰু আমি আজি যাম চেৰাপুঞ্জীৰ পৰা ঘূৰি আহি
এলিফেণ্ট ফল সোমামগৈ, নহ'লে দেৰি হ'ব। মানে এলিফেণ্ট ফল বোলে 6টামান বজালৈকে খোলা থাকে, তো তালৈ নাযাওঁ আৰু চিধা যাওঁ আমি চেৰাপুঞ্জী। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।